আসসালামু আলাইকুম রহমতুল্লাহি ওয়াবারাকাতুহু। শ্রদ্ধাৰ অসমবাসী ৰাইজসকল আৰু মোৰ মৰমৰ নজোৱান ভাই বন্ধুসকল, আশা কৰোঁ আপোনালোকো ভালে আছে। আলহামদুলিল্লাহ ময়ো ভালে আছোঁ। আল্লাহ তাআলা সবকে ভালে ৰাখক। এটা কথা হ'ল, যোৱাকালি দেখিলোঁ এই আৱৰ্জনা বাজাৰীটোৱে যোৱাকালি কৈ আছে, বাজাৰীটো মই কাক কৈছোঁ আপোনালোকে নিশ্চয় বুজিব পাইছে। এই বাজাৰীটো কৈ আছে যে হিন্দু ভাই ভনীসকল, আপোনালোকে মোক অলপ মৰম চেনেহ কৰিলে, আপোনালোকৰ সহায় সহযোগিতা পালে মই মুছলমান সমাজক পৰিষ্কাৰ কৰিব পাৰিম। তোক মই কৈ আছোঁ, তই কোন অসমৰ মুছলমান ৰাইজক পৰিষ্কাৰ কৰিবৰ কাৰণে আহিবি? অসমৰ মুছলমান তোৰ নিচিনা লেতেৰা নহয়, অসমৰ মুছলমান তোৰ নিচিনা অপদাৰ্থ নহয়, অসমৰ মুছলমান তোৰ নিচিনা আৱৰ্জনা নহয়। তই আমাৰ অসমৰ মুছলমানৰ ৰাইজৰ ওচৰত আহিবলৈ তো স্থান পোৱা নাই আৰু মৃত্যুলৈকে তই নাপাওঁ। তই এটা আৱৰ্জনা, তই এটা লেতেৰা, তই কি কম, মানে কোনো ভাষা নাই। তই লাজ নথকা এটা অপদাৰ্থ, এটা লেতেৰা। অসমৰ হিন্দু সম্প্ৰদায়ৰ মানুহ তোৰ নিচিনা লেতেৰা আৰু মূৰ্খ, জদামূৰ্খ নহয়। অসমৰ হিন্দু সমাজখনেও জানে তই অসমৰ এটা আৱৰ্জনা। তই য'তে যাবি সেই জেগাখন অপদাৰ্থ কৰি পেলাবি। সেইকাৰণে অসমৰ মানুহে তোক আহ্বান নকৰে, তোক নিমন্ত্ৰণ নিদিয়ে। কিয় নিদিয়ে? অসমৰ হিন্দু মুছলিম চবে জানে তই এটা অপদাৰ্থ, তই এটা নালায়েক। সেইকাৰণে তোক কোনো মানুহে সন্মান নিদিয়ে। এতিয়া অসমৰ মুছলমানক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। সেই আমাৰ মৰম চেনেহ নোপোৱাত এতিয়া আৱৰ্জনা সৃষ্টি কৰিবৰ কাৰণে, হিন্দু সম্প্ৰদায়ৰ মানুহক লেতেৰা বনাবৰ কাৰণে হিন্দু মানুহৰ ওচৰত সি আহ্বান কৰি আছে, আপোনালোকে মোক মৰম কৰক, আপোনালোকে মোক আঁকোৱালি লওক। তোৰ নিচিনা এটা মূৰ্খক কোনে ঠাই দিব? আমাৰ অসমৰ মুছলমানেও তোক ঠাই নিদিয়ে। হিন্দু সম্প্ৰদায়ৰ মানুহে কিয় তোক ঠাই নিদিয়ে জানো? কাৰণ আমাৰ অসমৰ হিন্দু সম্প্ৰদায়ৰ মানুহ শিক্ষিত মানুহ, দীক্ষিত মানুহ, জ্ঞানী, বুদ্ধিজীৱী। তোৰ নিচিনা আৱৰ্জনা আৰু লেতেৰা নহয়। তই এটা অপদাৰ্থ। আৰু লগতে কম, আমাৰ অসমৰ যিমান গৰু ছাগলী আছে, জীৱ জন্তু আছে, এই জীৱ জন্তুৱে তোৰ পৰা আঁতৰত থাকিবলৈ বিচাৰে। কাৰণ অসমৰ জীৱ জন্তুৱে ইতিমধ্যে বুজি পাইছে যে অসমত এনেকুৱা এটা জীৱ আহিছে, এনেকুৱা এটা পদাৰ্থ, তাৰ ওচৰত জীৱ জন্তু যাবলৈও ভয় কৰে। সেইকাৰণে মই তোক কৈ দিছোঁ, অসমৰ মুছলমান সমাজ পৰিষ্কাৰ কৰিবৰ কাৰণে তই কোন? তোৰ নিচিনা আমি লেতেৰা নেকি? তোৰ নিচিনা আমি অপদাৰ্থ নেকি? আমাৰ অসমৰ মুছলমানক লৈ মাত মাতিবলৈ এশবাৰ ভাবিব লাগিব। বুজি পাইছনে নাই? আবুল তাবুল কথা লৈ ফেচবুকত নাহিবি ক'লো। তোৰ একেবাৰে লাজ নাই নেকি? তই ফেচখন কেনেকুৱা ভিডিঅ'ত লৈ আহ? তোৰ একেবাৰে লাজ নাই নেকি? তই জীৱ জন্তুতকৈও বেয়া নেকি? মানুহ হিচাপে অলপ লাজ থাকিব লাগে, মানুহ হিচাপে অলপ লাজ থাকিব লাগে। তোৰ 5 পইচাৰো লাজ নাই নেকি? তোক মানুহে কুকুৰ বুলি কৈ আছে, মূৰ্খ বুলি কৈ আছে, কিমান গালি দি আছে। তোৰ একেবাৰে লাজ নাই নেকি? এতিয়াও সময় আছে, এতিয়াও টাইম আছে। তবলিগ জমাতত যা, গৈ অলপ দিনী শিক্ষা হাসিল কৰি নামাজ ৰোজা আদায় কৰ, সমাজৰ লগত মিলি জুলি থাকিবলৈ তোক আহ্বান কৰিছোঁ দেই। এনেকা আবুল তাবুল যিমানেই কৰিবি, সিমানেই মানুহ সমাজৰ ওচৰত তই আৱৰ্জনা আৰু লেতেৰা হৈ অপদাৰ্থ হৈ থাকিবি। সেইকাৰণে তোক মই কৈ আছোঁ, ভাল মানুহ হ'বৰ কাৰণে তোৰ এটা ৰাস্তা আছে। কাৰণ তোৰ শিক্ষাও নাই, বিদ্যাও নাই। তাই এখন লগাই দিলে আমাৰ মানুহে তোক শিক্ষিত বুলি নকয়। জীৱ জন্তুতকৈও বেয়া তই। এতিয়াও টাইম আছে। বাজাৰী, তবলিগ জমাতত যা। 40 দিন তবলিগ জমাতত থাকিলি, তোৰ অলপ দিনী শিক্ষা হাসিল হৈ গ'লে তই মানুহ হৈ যাব পাৰিবি। আশা কৰিছোঁ আমাৰ নজোৱান ভাইসকল ভিডিঅ'টো বেছিকৈ শ্বেয়াৰ কৰি দিব, যাতে এই অপদাৰ্থ বাজাৰীটোৰ ভিডিঅ'টো চাবলৈ সুবিধা পায়। আৰু ক'ব নোৱাৰোঁ, হ'ব পাৰে আমাৰ এনেকুৱা কথা শুনি তাৰ লাজ লাগি যাব পাৰে। লাজ যদি লাগি যায়, মানুহ হৈ যাব। মানুহ হৈ গ'লে ভাল। আমি সদায় বিচাৰোঁ এটা বেয়া মানুহ ভাল হয়। আপোনালোকে ভিডিঅ'টো বেছি কৰি শ্বেয়াৰ কৰি দিব, যাতে চবে দেখিবৰ সুবিধা হয়, চবে দেখিবলৈ পায়।